দিও নিদিওকৈ দিয়া খোজকেইটাৰ গোপন কাহিনী কেৱল মোৰ আৰু হৃদয়ৰ মাজৰ গোপন ৰচনা। সময়বোৰৰ মহিমা বৰ জটিল। আমনিৰ কাষত থাকিলে যাবলৈ নোখোজে। তোমাৰ কাষত আছো বাবে খোজৰ গতি খৰকৈ দিব ধৰিছে। হৃদয়খনে ঠুনুকা লাগিল দেখোন। তোমাৰ আৰু তেওঁৰ মাজত যেন মই আঁত নথকা সূতাহে। নোৱাৰো আৰু বুজাব। ধৈৰ্যৰ হাত এৰি মৰমৰ দুপাখি থাবতি তুমি যেনি যোৱা তোমাৰ কাষলৈ উৰি যাব খোজে। নোৱাৰো আৰু বুজাব মই তুমি যে অচিনাকি বুলি। ঠিকনাবিহীন হলেও হৃদয়ৰ দুচকুত ভাহি আছা তুমি। বাৰে বাৰে থমকি ৰয় সপোন মোৰ তোমাতে। আৰু মই নিস্তব্ধ হৈ সপোনৰ পাৰত ঘৰহে সাজিছো। উপায়হীন মই। ফেচবুকৰ নামবোৰতচোন মই বিচৰা গৰাকী সন্ধানহীন। পিছে নামটোৱেচোন নেজানো। মাজনিশা প্ৰেমৰ আধৰুৱা মাতৰ উচুপনি। সপোনবোৰ এনেকৈ থমকি ৰবনি? দুচকুৰ হেঁপাহবোৰ আকৌ পূৰণ হ'বনে? ভালপোৱাবোৰৰ হাবিয়াসে তোমাক বিচাৰি পাবনে পুনৰ? প্ৰথম চাৱনিতে খেলি মেলি লগা অবুজন মনৰ উফ, কি যে প্ৰেমৰ হাহাকাৰ এতিয়া হৃদয়ত তোমাৰ অবিহনে।